এয়া এতিয়া মই বনাবলৈ ধৰিছোঁ মুৰ্গী মাংস আৰু পিঁয়াজ আলু তাৰপাছত দিম এতিয়া কেৰাহীত তেল দি দিছোঁ পিঁয়াজখিনি দি দিম আৰু মই মছলাখিনি কি পিচি লৈছোঁ কৈ দিছোঁ জিৰা আদা নহৰু জলকীয়া আৰু আপোনাৰ শুকান জলকীয়া তাৰপিছত জালুক এয়া মই পিচি লৈছোঁ এয়া মুৰ্গী মাংস আৰু আলুখিনি এতিয়া পিঁয়াজখিনি মই দি লৈছোঁ পিঁয়াজখিনি মই বহুত ভাজি নেপেলাওঁ ৰঙাকৈ এইখিনি মছলাখিনি পেষ্টটো বনাই লৈছোঁ মই এয়া মছলাখিনি ইয়াতে তেলতে ভালকৈ ভাজি লওঁ এতিয়া মই ভালকৈ ভাজি লৈছোঁ আৰু এতিয়া এয়া মাংসখিনি দি দিছোঁ মাংসখিনি দি দিম আৰু জুইত বনাই পেলাই খালে বহুত ধুনীয়া সোৱাদ হয় সেই গতিকে জুইতে বনাইছোঁ আৰু এয়া বাহিৰতে বনাইছোঁ মই আজি মই অকণমান লৰাই লৈছোঁ ভালকৈ আৰু অকণমান সময় ভাজিম যেতিয়ালৈকে মাংসটো হেৰি নহয় আৰু মই দেখিছোঁ নহয় ধুনীয়াকৈ ভাজি লৈছোঁ তাৰপিছত মই এইটো অকণমান জোলেই বনাম কিয়নো মুৰ্গী মাংস শুকানে ভাজি খালে ভাল নালাগে সেইকাৰণে মই জোল বনাম আৰু কাটি থোৱা আলুকেইডোখৰ মই এতিয়া দিম আধা ভাজি হৈ গৈছে তেতিয়া দিছোঁ মই আলুখিনি নহ'লে আগতে মাংসৰ সৈতে সমানে ভাজিলে আলুখিনি একে ভাঙি যায় সিজি নোহোৱা হৈ যায় গলি যায় সেই গতিকে মই দেৰিকৈ দিছোঁ এনেকৈ আৰু মোবাইলটো ছোৱালীয়ে ভিডিঅ'টো ধৰি দিছিলে আৰু ধোঁৱা ধৰাৰ কাৰণে আকৌ ওপৰলৈ দি দিছিলে অকণমান যি কি নহওক বাৰু নিজে ধৰি বনোৱাতকৈ দিগদাৰে হয় তাৰপৰা আকৌ দেখুৱাইও দিছে এইটো কি আৰু তাই মোক আদা নহৰু গুচাই দিছিলে এয়া কিবা কিবি কৰিও আছিলে তাৰ উপৰি মাংসখিনি ভাজি হৈ গৈছে এতিয়া মই আপোনাৰ গৰম পানী ঢালি দিম মই গৰম পানী কৰি থৈছোঁ গৰম পানী দিম মই মাংসত গৰম পানী দি দিলোঁ মই ভিডিঅ'টো কাটোতে পানী দিয়াকণ কাট খাই গ'ল বাৰু তথাপিও একো নাই মই কৈ দিছোঁ মই পানী দিছোঁ আৰু হৈয়ে গৈছে আৰু বাহিৰত বনোৱাৰ কাৰণে কালাৰটো গম পোৱা নাই কিমান ধুনীয়া হৈছে কিন্তু বহুত ধুনীয়া হৈছে এতিয়া হৈয়ে গ'ল পূৰা বনাই মই এতিয়া ধনিয়াখিনি দি দিছোঁ ভিডিঅ'টো চাই থাকিব শেষলৈকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব